ধ্যানে তথাপি বেদৰ অৰ্থ স্বৰূপ জানে এরা যদি ভোলা বেদৰ অৰ্থ নজান ভেদ যেন আকাশৰ পুষ্প হেহি করে যে কাম নিশ্চয় কর্ম বুলি জানা কিন্তু মন্দ ভাগী যে কাম করে যেন গলে বান্ধি হিলা সাগৰ
प्रायश्चित जानिबा विकर्मित प्रति पुण्यभागी হইব পাছে হইয়া পাছে তপ জপ জৈগ ইত্যাদি রয় মনহুদ্ধ হইয়া যে সংগ সখী হইব হাসি ঈশ্বরাঙ্কনৰ তুমি নাৰায়ণময়ী জীৱ পৰমাত্মা ভেদে জানিবা নিশ্চয় মোহাশ্ৰয় গুচি সম্ভাৱনুহি যাৱে তাৱ দেখে ভেদ জীৱ স্বৰূপ নপাৱে তোমাত কহিলো ইন্দু বেদ পৰিছেদ কিন্তু কৰ্ম কৰিবাৰ আছে তত্ত্বভেদ কৰ্মতে অকৰ্ম বুদ্ধি কৰিবা নিশ্চয় অকৰ্ম কৰ্ম ভাবি ধনঞ্জয় ঈশ্বৰৰ অৰ্থে কৰ্ম কৰা যত যত হেহি গুণ কৰ্ম নোহে জানা স্বৰূপত যত কৰ্ম বেদে কহে সকলে নিৰ্গুণ পূৰ্বে গুণ গুণ বাক্য লয়ো অৰ্জুন ইমতে ঈশ্বৰ কৰ্ম কেৱলে নিৰ্গুণ কৰ্ম কৰ্মৰ ভেদ কহিলো অৰ্জুন হে ৰাম ইমতে ঈশ্বৰ কৰ্ম কেৱলে নিৰ্গুণ কৰ্ম কৰ্মৰ ভেদ বুলিলা এখন কৰ্ম কৰি বন্ধনুহে দেখায় কোন ঈশ্বৰ নিৰ্গুণ তাৰ কৰ্ম যে নিৰ্গুণ অকৰ্ম যে গোটা কহু জানা মহাবীৰ অকৰ্মীৰ তত্ত্ব জানিতে পাৰে বীৰ অকৰ্মতে কৰ্মকে দেখিবে
সর্বভাবে করিলে বন্ধন করিলে প্রত্যাভাবে হীরাম যেন জমদগ্নি পূর্বে আপন ভাজাক কাটিতে বলিলা পুত্র পর পুরামক না কাটিলে পিতৃ আজ্ঞা ভঙ্গ হুয়ে আগে কাটিলে স্ত্রী বধ মাতৃ বধ দুয়ো লাগে রামে কি করে রামে খুঁজি নপান্ত নিশ্চয় অকর্মীর ভয় সংকট হেহি নয় সকামে যিগোটা নানান দেৱে অবুজে লোক হেহি সে অকৰ্মিতাত কৰ্ম দেখিও রামে নকরিলে প্রায়শ্চিত্ত হুয়ায় অধর্ম যদি করে সংসারত বান্ধে হি কর্ম উভয় প্রকারে নষ্ট কর্ম কামীর হেন জানি অর্পি কর্ম করাই ঈশ্বরর রামে যদি বুলাই ঈশ্বরর কর্ম কেনে শ্রেষ্ঠ বন্ধন স্বভাৱে মুখ্য কৰয় অনিষ্ট ঈশ্বৰর অৰ্থে কৰ্ম কৰয় নিহাৰ অশেষেহি দিলতান তাৰ কৰ্ম কৰিবাৰ রাম কর্ম করে যিটো কাম সংকল্প গঠিত হল ত্যাগ কর্ম জানা হেহি খে পণ্ডিত হেহি কর্ম জানা তাক বোলে কর্ম যুক্ত নিত্য তৃপ্ত হইয়া ভইলা সংসাৰৰ মূত্ৰ ৰাম তাৰ কৰ্ম নাহিয়াৰ যদি কৰ্ম কৰে যেন কুম্ভকাৰ চক্ৰ এৰিলেও ঘূৰে সুখ অনুখোজে পৰিগ্ৰহ কোন কৰে যথালাভে দেহ মাত্ৰ যেন ৰক্ষা কৰে হে রাম হিদ্ধ অকিদ্ধত হম হইয়া নিৰন্তৰে কাম ক্ৰোধ লোভ মোহ এৰিয়া সংসাৰে নৈয়াধিক হইয়া যদি মোহ চিন্ত্ৰয় হেহি খে পৰম সাধু দানা ধনঞ্জয় মুক্তি কবাঞ্চয় যিটো তাৰ হিমত ঈশ্বৰত অৰ্পি কৰ্ম কৰন্ত সমস্ত আৰু ৰযোগীৰ যদি কিছু কৰ্ম নাই তথাপি কৰয় কৰ্ম লোক প্ৰৱৰ্তাই ৰামে বৰ্ণচাৰ নিয়মৰ কহিবু বিধি কিন্তু নিষ্কাদিহ কৰি তাত আছে সিদ্ধি এক ব্ৰহ্ম নানা ভাৱ কৰিয়া ভাৱয় দ্বাদশ যজ্ঞ শুনা ধনঞ্জয় ৰাম কটু নানা যজ্ঞ কৰি ব্ৰহ্মত অৰ্পয় কৰ্তা কৰ্মভৃত অগ্নি দেখি ব্ৰহ্মময় কটু কৰ্ম যজ্ঞ যজে ইন্দ্ৰ আদি যত অবাকৈ ঈশ্বৰ বুলি মানয় মনত রামে জ্ঞান যোগী ব্রহ্ম পদে অগ্নি বুলি ধরে যত ভৈক্ষ ভুজ হে ব্রহ্মত হোম করে ব্রহ্মচারী হবে উনিষ্টাত করি বুধ জ্ঞানেন্দ্রিয় ক্রমেন্দ্রিয় করিলা নিরোধ ইন্দ্ৰিয়ত আৰু ইন্দ্ৰি হোম কৰে পূৰ্ণ
এহি গুট নিষ্ঠা যজ্ঞ জানিবা অৰ্জুন গৃহস্থৰ যজ্ঞ সখী শুনি উদিত ইন্দ্ৰিয়ক্তি ভৈৰন্ত বিষয় ভৈৰভীত হে ৰাম বিষয়ত থাকিও না ভক্তি যিটো ভুঞ্জে প্ৰাপ্তি ত্যাগ নকৰয় প্ৰাপ্তি নোখোজে কটু ধ্যান যজ্ঞ কৰি একাগ্ৰ মন আত্মাত কৰয় হোম ইন্দ্ৰিয় প্ৰাণ রাম কটু হবে যজ্ঞ দ্রব্য করে নানা দান করয় তপস্যা যজ্ঞ কৃষ্ণ চন্দ্রায়ণ কটু হবে চিত্তর বৃত্তি নিরুধয় এহি গোটা যুগ যজ্ঞ জানা ধনঞ্জয় শ্রদ্ধায়ে যজ্ঞ আৰু কৰে কোন জন অধ্যয়ন বেদ কৰে শ্ৰৱণ মন প্ৰাণায়াম যজ্ঞ শুনি নিৰ্ণয় বায়ু যে প্ৰাণ নাম ধক চলয় রাম ঊর্ধ্ব কজি গোটা চলে প্রাণ মতার অধে ঊর্ধ্বে দুই বায়ু করয় প্রসার হরি মুখে প্রাণ বায়ু ঊর্ধ্ব কতুলিব প্রাণয়া পুনক তুমি একত্র করিব হে ৰামে অৰ্ধে ঊৰ্ধে দুয়োগতি নিৰোধী কুম্ভকে প্ৰাণ প্ৰাণ শুনি এৰিয়ে বেচকে এহি প্ৰাণায়াম পিণ্ড শুদ্ধৰ বঠায় প্ৰাণায়াম বিনা দেহ যেন হব প্ৰায় প্রাণ থাকি দেহে যি কর্ম করয় যার যেন কর্ম কহে মুনা ধনঞ্জয় তাক বলে প্রাণ বায়ু উঠয়ে যে প্রসার গুজে বহে যি গোটা পান নামতার হে ৰাম বহায়ে কোন চয়ে হস্তপদ অনুষ্ঠান তাক যিটো কৰাৱে তাহাৰ নাম ধ্যান পুৰুষ ভুঞ্জয় অন্নপান পেট ভৰি যি গোট হবাকো বান্তি দেই হম কৰি রাম বান্তি রামাত্রকে অন্য অঙ্গে অঙ্গে চলে হম করি দেই যিটো হম বায়ু বোলে বাত পিত্ত কপ বায়ু যত কৰা বয় ইগুদার উদান নাম জান ধনঞ্জয় হে নামে নাগ নামে বায়ু গোট আছে হৰিৰত সমস্তে লোকক কাষ হাঞ্চি কৰা বন্ত কৃষ্ণৰ বায়ুৱে ক্ৰোধা কৰে পুৰুষৰ উৰ্মে বায়ু চকু মেলে ঘূৰে নিৰন্তৰ রাম দেব দত্ত বায়ু গোটে নাকি কৰা বয় মৰিলে যি গোটে নেৰে হেহি ধনঞ্জয় মধ্যমত কহিলো প্ৰাণ বায়ু যেন মত দ্বাদশ যজ্ঞ কহু শেষ আছে যত হে ৰাম ৰাম কত বোলা হয় নিয়ম আহাৰে
চাৰি ভাগ পেট দুই ভাগ মাত্ৰ ভৰে ভাগে পুৰয় তাৰ জলপান কৰি অপৰ ভাগত বায়ু থাকয় হংসৰি আহাৰ সংকোচে ইন্দ্ৰিয়ৰ হয়নায় প্ৰাণতে আপোন হুম আপুনি হুৱয় এহি মতে যজ্ঞ কৰি অৱশেষ কায় সৰ্বপাপে মুক্ত হৈয়া ব্ৰহ্মপদ পায় হীৰামে হিমতে বহুবিধ যজ্ঞ নিৰন্তৰ বেদ ব্ৰহ্মে কহে বাক্য ঈশ্বৰ মুখৰ অযজ্ঞ জনৰ ইহকালে সুখ নাই পৰকালে ঘোৰ দুখ নৰক পাই মতে বিস্তৰ যজ্ঞতে কৰে নিষ্ঠ তথাপি সবাতো কৰে জ্ঞান যজ্ঞ শ্ৰেষ্ঠ সমস্তে আশ্ৰয় কৰ্ম জ্ঞানৰ লগত গুৰু মানি জ্ঞান লৈবা উপদেশ তত্ত্ব হে ৰাম যেহি গুৰু হেহি দেৱ এক পৰিগতি দেৱে ভকতি বাহি হৈব শুদ্ধমতি যে জ্ঞান প্ৰদানে নষ্ট হুৱে মোহজত বাসুদেৱ বুদ্ধি দেখে সমস্ত প্ৰাণীত ৰামে জাত কৰে সংসাৰত মহাপাপী নাই সমস্তে এৰাৱেতে গুৰু এহি জ্ঞান পাই অনেক জন্মৰ পাপ পুণ্য নিৰন্তৰে এই জ্ঞানে ততকালে মানে ভস্ম কৰে ৰামে যেহেন বিস্তৰ খেৰ হৈ আছে ডমাই অল্প অগ্নি লাগে ক্ষণ মাত্ৰ কৰে চাৰি জ্ঞান সন্তে পবিত্ৰ হুয় যে মত পবিত্ৰ কৰতা হেন নাহি সংসাৰত শ্ৰদ্ধাৰতি সহিতে মাতৃক কৰি বুদ্ধি জ্ঞানে নিত্য ব্যাপী আপুনি হুৱে সিদ্ধি বিনা গুৰু অজ্ঞানে কৰে অহংকাৰ শ্ৰদ্ধাস্তিক বুদ্ধি দুয়ো নাহি তাৰ হে ৰামে গুৰু নাহি লোক দেখি কৰ্ম কৰয় কুঞ্জৰৰ স্নান যেন তাৰো হেহি নয় হে ৰামে কৰিলে কৰয় কৰ্ম নুগুচে সংশয় যেন মিছা বস্তুত পুৰুষে কৰে ভয় হে ৰামে ইহকালে গতি নাই সংশয়ী জনৰ পৰকালে কৰ্ম ফল নৰক মাতৰ হে ৰামে তুমি কৰ্ম কৰিবা নকৰি অহংকাৰ ঈশ্বৰে অৰ্পিয়া কৰা আজ্ঞা মানিয়াৰ হে ৰামে আত্মাক কৰ্তা কৰি যিজনে জানয় নামে তাক একো কালে কৰ্ম পাকে নবাধয় হে ৰামে অজ্ঞান সংশয় মোহ অহংকাৰ বুদ্ধি জ্ঞান তীক্ষ্ণ খৰ্গতা কপে নৌকচেদি হে ৰামে বন্ধু বধ হুকমোহ অজ্ঞানৰ বিছা সংশয়ক এৰি যুজা যত দেখামি হে ৰামে কহয় গোবিন্দ মিশ্ৰে মহিমা কৃষ্ণৰ গোকুল থাকিয়া যিটো ৰাখিল মন্দৰ হে ৰামে বাম হাতে হাত দিনা মন্দৰ ধৰিলা লীলায়ে গোৱাল গুৰু
ৰাখিলা যুদ্ধে হাৰিলে নাম থৈলত গোবিন্দ হিৰে ধৰো মই তাৰ চৰণাৰবিন্দ হে ৰাম অহংকাৰ মহামোহ কুশ যে নমত সদায় থাকো কমল ৰংগা চৰণত দিন ভৈলে যি কৰ্মে প্ৰৱৰ্তয়ন হয়নত থাকে সেই কৰ্মৰ ভিতৰত মন পৰম উপায় সমাধিত ঈশ্বৰ মূৰ্তি কলা গবাই যদি ভাল বস্তু খাই উগাৰত আখে আহাৰ সুগন্ধ বায়ু যায় দিকে হেনো জানি সভাখৰ পৰম সুখে অৰুণ শৰণ দুটি বান্ধিও কবুকে অপাৰ সংসাৰ পাৰ পাইবা মহাসুখে ৰাম কৃষ্ণ ডাকিও মুখে কৃষ্ণ গীতাৰ চতুৰ্থ হমা পদমে আনো কামৰি বোলা হৰি হৰি হবে হৰি কৃষ্ণ কৃষ্ণ সম্প্ৰতি গীতাৰ চতুৰ্থ অধ্যায় জ্ঞানযোগ সম্পূৰ্ণ হৈছে আৰু এই জ্ঞানযোগতনো কি কথা কৈছে এতিয়া ভগৱন্তই যিদৰে কৈছে যে ভগৱন্তৰ চৰণ ভজনা কৰিবলৈ হ'লে আমি আমাৰ সকলোৱে আচৰিত জ্ঞান ভক্তি মাৰ্গ ভগৱন্তক প্ৰাপ্তিৰ তিনিটা মাৰ্গ আছে তিনিটা মাৰ্গত যদি আৰু অকণমান আমি যুক্ত কৰোঁ চাৰিটা মাৰ্গেই হয় আচলতে প্ৰথমটি হৈছে কি কৰ্ম মাৰ্গ কৰ্মৰ জৰিয়তে ভগৱন্তৰ স্থিতি বা তেওঁৰ স্থিতিক অনুভৱ কৰিবলৈ যোৱা কিন্তু কৰ্ম মাৰ্গটো বহুত কঠিন কাৰণ সেই জগতৰ ঈশ্বৰৰ কৰ্ম কি আমাৰ কৰ্ম কি এইখিনিতে বিচাৰ কৰিলেই হয় বেলেগকৈ আমি শাস্ত্ৰৰ ব্যাখ্যা শুনাৰ প্ৰয়োজনেই নাই গতিকে সংসাৰৰ কৰ্মৰ জৰিয়তে ভগৱন্তৰ ওচৰ চপা সম্ভৱ নহয় আৰু দ্বিতীয়তে যদি আমি চাওঁ ধ্যান যোগ ধ্যান এতিয়া 1 মিনিট সময় তেওঁনে ধ্যান কৰিব নোৱাৰোঁ ক'ত 20-30 মিনিট সময় ধ্যান কৰিব পাৰিম কিন্তু ধ্যানৰো মাহাত্ম্য নাইকিয়া নহয় আৰু ধ্যান মানে এইটো নহয় যে চকুমনি কাৰোবাক ধ্যান কৰা হৈছে ধ্যান মানে এইটো আমি কাক গুৰুত্ব এটা দিছোঁ কোনখিনি গুৰুত্ব দিছোঁ আপুনি ক'ৰবাত বহি আছে বহি পেলাই হৰি কথা মনত ভাবি আছে চাই আছে সেই চৰাই চিৰিকটিলে গছ গছনিলে ফল মূল কিন্তু মনত ঈশ্বৰৰ কথা ভাবি আছে সিও এক প্ৰকাৰৰ ধ্যান সি হৈছে মানসিক ধ্যান গতিকে সেই ধ্যানৰ উত্তম ব্যৱস্থা আছে কাৰণ যেতিয়ালৈকে আমি কিবা এটা কৰ্ম কৰাৰ আগত সেই কৰ্মৰ ভাৱনা প্ৰথমতে ক'ত জাগ্ৰত হয় মনত আৰু মনত জাগ্ৰত হ'লে সেই কামটো কেনেকৈ তাৰ এটা প্লেন আমি ক'ত নিৰ্মাণ কৰোঁ কাগজে পত্ৰই অহা আগত মনত সিও এক প্ৰকাৰৰ ধ্যান যদি আমি জীৱনত কিবা এটা কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ সেই কৰ্মৰ কৰাৰ আগমুহূৰ্তত ধ্যানৰ প্ৰয়োজন আছে কিন্তু ধ্যানেও আমি ঈশ্বৰক পাব নোৱাৰোঁ পাব পাৰোঁ কিন্তু কলিযুগৰ মনুষ্য হিচাপত আমাৰ কাৰণে কঠিন কাৰণ ধ্যানত বহি থাকিও আমাৰ দৃষ্টিবিলাক বেলেগ ধ্যানলৈ গুচি যায়
কাৰণ নামষাৰ গাইছো এতিয়া তাৰ আটাইতকৈ উত্তম উদাহৰণ নামষাৰ আমি গাঁৱতে কৈছো সঁচাকৈ দিয়া আজি নামষাৰ গাই ভাল লাগিল আজি পাঠখন শুনি ভাল লাগিল এতিয়া যদি মই নিজকেই সুধো সঁচাকৈ যদি তোমাৰ ভাল লাগিছিল তেতিয়াহ'লে তুমি নামষাৰ গোৱাটো এৰি দিলা কিয় হঠাৎকৈ যদি তুমি হৰি কথা কৈ কৈ নামষাৰ গাই গাই গাটো মনটো আনন্দ অনুভৱ কৰি গৈছিল মই ৰৈ দিলোঁ কিয় সামৰণি মাৰি দিলোঁ কিয় কাৰণ সেইটোৱে এইটো প্ৰমাণ যদিও নাম শ্ৰেষ্ঠ বুলি কৈছো মানে নামতকৈ ইম্পৰ্টেণ্ট কিবা এটা বাকী আছে সেইকাৰণে সিমানতে সামৰণি কৰা এই ইম্পৰ্টেণ্টটো কি ঘৰখন সংসাৰখন আৰু হয়ো সেইটো ভাৱনা থাকিবও লাগিব ইমান বিৰক্ত কোনো এজন ব্যক্তি পঞ্চাতেই হ'ব নোৱাৰে সেইকাৰণে কৈছে ধ্যান যোগেও হৰি পোৱাটো অকণমান কঠিন কাৰণ এই সংসাৰখনত এই জীৱ এটা ধ্যানত নাই বহুত ধ্যানত আছে সাধাৰণ ভাষাত ক'বলৈ গ'লে ধ্যান যোগে আমি ঈশ্বৰক পাব নোৱাৰোঁ আৰু আমি যদি দ্বিতীয়তে চাওঁ জ্ঞান মাৰ্গ জ্ঞান অৱলম্বন হ'ব পাৰে জ্ঞান মাৰ্গে আমি ঈশ্বৰক পাব পাৰোঁ কিন্তু কথা হ'ল কি সেই জ্ঞানত ভক্তিযুক্ত হ'ব লাগিব যি জ্ঞানত ভক্তি নাই সেই জ্ঞানে তৰাব নোৱাৰে ৰাৱণ আৰু কংসৰ ওচৰত বিদ্যা আছিল তেওঁলোকৰ জ্ঞান আছিল ৰাৱণৰ সমান কোনো জ্ঞানী নাই ৰাৱণৰ লিখিত যিখন পুথি ৰাৱণ সংহিতা সংস্কৃতৰ আটাইতকৈ এখন টান আটাইতকৈ বিশেষ টান ব্যাকৰণযুক্ত এখন পুথি গতিকে ৰাৱণৰ সমান জ্ঞানী সংস্কৃত পণ্ডিত আজি হয়তো পৃথিৱীত নোলাব ইমান এজন বিদগ্ধ পণ্ডিত আছিল সেইকাৰণে তাৰ পৰা এইখিনিতে আৰু এটা কথা উনুকিয়াই থওঁ যে ৰাৱণক বধ কৰাৰ পাছত ৰামচন্দ্ৰই কিন্তু এবছৰ কাল ৰাৱণক বধ কৰাৰ পাছত ৰাৱণক বধ কৰাৰ কাৰণে 1 বছৰ কাল প্ৰায়শ্চিত্ত কৰিছিল কিয় জানেনে ৰাৱণৰ 10টা মূৰ মানে আচলতে এনেকুৱা 10টা মূৰ নহয় সেইটো এটা ৰূপকাত্মক কথাহে তাৰ দিশটো কি ৰাৱণৰ 10টা বিশেষ গুণ আছিল সেইকাৰণে দশানন বুলি কোৱা হয় সেই 10টা মূৰৰ বা 10টা বিশিষ্ট গুণৰ তাৰে 9টা বেয়া আছিল এটা ভাল আছিল সেই ভাল গুণটো কি ৰাৱণ এজন ভক্ত আছিল কাৰ ভক্ত মহাদেৱৰ এজন পৰম ভক্ত আছিল ৰামে যেতিয়া ৰাৱণক বধ কৰিলে তেতিয়া সেই 9টা বেয়া গুণক বধ কৰিলে ঠিক এজন ভক্তকো তেওঁ বধ কৰিলে সেইকাৰণে সেই ভক্তক বধ কৰা মানে সেই শ্ৰীৰামচন্দ্ৰই বছৰ কাল প্ৰায়শ্চিত্ত কৰিছে এতিয়া আমাৰ এই ভাৰতত জন্ম হোৱা অসুৰবিলাকো বৰ শক্তিশালী হিৰণ্যকশিপ ব্ৰহ্মাক প্ৰাপ্তিৰ কাৰণে যিটো তপস্যা কৰিছিল বুঢ়া আঙুলিৰ এটা ভৰত থাকি উই হাপুলে ধৰি গ'লগে তেওঁ নিহিল আপুনি মই 2 মিনিট বহোছো এইবোৰ বাদে থ বুলি মহ মাৰি পেলাই লাহেকৈ উঠি গুচি কাৰণ স্থিৰতা নাই স্থিৰতাটো লাগিব আমাৰ অসুৰসকলো স্থিৰতা আছিল কিন্তু এই মনুষ্যৰেই নাই কাৰণ মনুষ্য এইফালেও নহয় সেইফালেও নহয় মাজমজিয়াত আছে যে সেইকাৰণে গীতাৰ জৰিয়তে ভাগৱতৰ জৰিয়তে আমাক কি দেখুৱাইছে যে জ্ঞান কৰ্ম ধ্যান এই 3টা মাৰ্গে ঈশ্বৰক পোৱাটো সম্ভৱ যদিও কঠিন কিন্তু সেই জ্ঞান প্ৰশস্ত হ'ব পাৰে যি জ্ঞানত ভক্তিযুক্ত হৈ আছে সেইকাৰণে কাৰণেও গাঁৱত স্কুললৈ গৈ নোপোৱা মানুহজনেও নামঘৰত সেৱাৱতী কৰিবলৈ আহোঁতে তেওঁ শুদ্ধ সৰল ভাৱত আহে পথাৰত যেতিয়া তেওঁ বস্তু লয় গুৰুক দিম ভগতক দিম বুলি সহজ ভাৱত লয় তাত সৰলতা আছে সেই সৰলতাত যদিও তেওঁ প্ৰত্যক্ষ ৰূপত জ্ঞানৰ আশ্ৰয় হোৱা নাই তাত জ্ঞানৰ প্ৰকাশ ঘটিছে তেওঁ অন্তৰত ভক্তি আছে এই ভক্তি থাকিলে জ্ঞান স্বাভাৱিকতে আহে কিন্তু তেওঁ বোলে ঢেৰ জ্ঞান আছে জ্ঞান থাকিলে যে ভক্তি আহিব সেইটো বিচাৰ্য বিষয় নহয় কাৰণ জ্ঞান মাৰ্গত এটা আটাইতকৈ জ্ঞান মাৰ্গৰ ডাঙৰ ড্ৰবেক্স হৈছে এইটো যে জ্ঞানে অহংকাৰ জন্মাব পাৰে আজি আমি 10জনৰ আগত 2টা কথা কৈছোঁ 10জনে শুনি আছে মই যদিও ভাবিলে মই মানে সমাজত কথা ক'ব পৰা হ'ল 10জনে শুনি বহি আছে তাৰপৰা সেই ভাৱনা যদি মোৰ মনলৈ আহে তেতিয়া মোৰ বেলেগকৈ অনিষ্ট একোৱেই কৰিব নালাগে মই নিজৰ ভৰি নিজে কোঠাখন মাৰি দিম মানে যিকণ জ্ঞান মই অৰ্জন কৰিলোঁ এই যে অহংকাৰৰ আশ্ৰয় হ'লোঁ ভগৱন্তই লাহেকৈ মোক সহায় কৰিব সেইকাৰণে সাৱধান জ্ঞান মাৰ্গটো কঠিন বুলি এইকাৰণেই কোৱা হৈছে যে ইয়াত অহংকাৰে ক্ৰিয়া কৰিব পাৰে শেষত থাকিলে কি ভক্তি মাৰ্গ ভক্তি মানে কি পূৰ্ণ সমৰ্পণ প্ৰভু মোৰ একো নাই সকলো তোমালৈ এৰি দিলোঁ কাৰণ মোৰ বুলি একো ক'বই নোৱাৰোঁ সংসাৰখনত পুত্ৰ বাজ্যা ধন সম্পত্তি এইখিনি পোৱা নোপোৱাখিনি সকলোৰে জীৱনৰ স্তৰটো বেলেগ বেলেগ সেইখিনি আমি ক'বলৈ নাযাওঁ সেইখিনি বিচাৰৰ বিষয় নহয় কিন্তু জীৱনত তেওঁ কি পাইছে কি নাপাইছে প্ৰসংগ সেইটো নহয় বিষয়বস্তু সেইটো নহয় যে তেওঁৰ টকা পইচা আছে নে নাই তেওঁৰ ধন সম্পত্তি এসোপা আছে নে নাই প্ৰকৃততে তেওঁৰ অন্তৰখনত কি আছে সেইটোৱে বিচাৰ্য বিষয় কাৰোবাৰ ঢেৰ টকা পইচা থাকিব পাৰে কিন্তু এখন অন্তৰৰ অভাৱ হ'ব পাৰে আৰু য'ত এখন হৃদয় কোমল হৃদয় নাই তেওঁ সেই ধন টকা পইচাই কিন্তু শান্তি দিব নোৱাৰে
কিন্তু যাৰ হয়তো আপুনি দেখিছে ধন টকা পইচা একোৱেই নাই, তাৰ এখন পবিত্ৰ হৃদয় থকাৰ কাৰণে আজি আমি এই স্থানৰ পৰা নাম লিখি দিওঁ, সেইসকল লোকেই কিন্তু জগতত পৰিৱৰ্তন আনি থৈছে। যাৰ বাহ্যিক সম্বল একো নাই কিন্তু অন্তৰত শুদ্ধ ভাৱনা আছে, অন্তৰত নিৰ্মলতা আছে, সেইসকল ব্যক্তি কিন্তু সমাজত কিবা এটা কৰি থৈ যায়। বহুত যুগলৈকে কিন্তু সেইসকল ব্যক্তিকে মনত পেলায়। কিয়? একমাত্ৰ শক্তি নিৰ্মল হৃদয়খনত থাকে। পৰিস্থিতি প্ৰতিকূল হ'ব নোৱাৰে, পৰিস্থিতিয়ে যাৰ অন্তৰত হৃদয়ত নিৰ্মলতা আছে আৰু কিন্তু সেই নিৰ্মলতা ঈশ্বৰৰ চৰণৰ সৈতে যদি যুক্ত হৈ আছে, তেওঁ পৰিস্থিতি, কাৰণ চাব যে সোণক যিমানে তাপিত কৰা হয়, যিমান অগ্নিত তপত কৰা হয়, সিমানে সোণ পৰিষ্কাৰ হৈ চিকমিকনি উঠি গৈ থাকে। গতিকে আপোনাৰ মোৰ জীৱনৰ পৰিস্থিতিবিলাক যদি জীৱনত দুখ নাথাকিলেহেঁতেন, তেতিয়া মৰিলেও খৰি যেতিয়া দিব তেতিয়া জানো দুখৰ অনুভৱ কৰিব পাৰিম, সুখৰ অনুভৱ কৰিব পাৰিম? এই সুখ দুখ অনুভৱখিনি আছে কাৰণে জীৱনৰ মাদকতাটো আছে। গতিকে অৰ্জুনকো গীতাৰ্জুনে সেই শিক্ষাটোৱে দিছে যে হে অৰ্জুন, প্ৰাপ্তি অপ্ৰাপ্তি এইখিনিত গুৰুত্ব নিদিবা, কৰ্তব্য বুলি ভাবি নিজ কৰ্মখিনি কৰি যোৱা। তাৰ পৰা কি ফল পালে সেইখিনি নিজ কৰ্ম অনুসাৰে, কৰ্মদাতা কৰ্মৰ ফলদাতা মইহে, গতিকে সেইখিনি মন কৰিম। কিন্তু তাৰ আগত এই যে কৈছে কৰ্ম কৰিবও জানিব লাগিব, যে আজি সংসাৰৰ উদ্দেশ্যে যদি কোনোবাই কৰ্ম কৰিছে, তেতিয়া সংসাৰৰ উদ্দেশ্যে কৰা কৰ্ম কিন্তু বন্ধনৰ কাৰণ। সেয়া লাগিলে সমাজৰ উন্নতিৰ হকে হওক, দেশৰ উন্নতিৰ হকে হওক, কিন্তু সেই কৰ্ম যদি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিয়া হৈছে, তেতিয়া তাত দুটা লাভ হয়। এক বুলি দুই চিকাৰ, যেই কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিলো, সেয়া ভাগৱত কৰ্মলে, ভক্তি কৰ্মলে, ভক্তি ধৰ্মলে ৰূপান্তৰ হ'ল। আনফালে সংসাৰৰ কৰ্ম বুজিলে, কিন্তু কেৱল যদি সংসাৰৰ উদ্দেশ্যকো মই কৰ্ম কৰিছো, সেই কৰ্ম কিন্তু বন্ধনৰ কাৰণ। সেইকাৰণে ভগৱন্তই অৰ্জুনক কি উপদেশ দিছে যে অৰ্জুন, তুমি কৰ্তব্য এই কৰ্ম কৰি যোৱা আৰু সেই কৰ্ম মোক অৰ্পণ কৰি দিয়া। ভগৱন্তক অৰ্পণ কৰি দিলে নিত্য নৈমিত্তিক, নিত্য কৰ্ম যিখিনি আমি সদায় কৰো, নৈমিত্তিক কৰ্ম যিখিনি কৰ্ম আমি বিশেষ এটা উদ্দেশ্য লৈ কৰো। যত জাতি ধৰ্মৰ নামত যিমান সোপা আছে, আশ্ৰমৰ যত কৰ্ম, ব্ৰহ্মচৰ্য, বানপ্ৰস্থ, গৃহস্থ, বানপ্ৰস্থ, সন্ন্যাস, চাৰিও আশ্ৰমী, আজিকালি চাৰি আশ্ৰমী বুলি চব খেলেং মেলেং গ'ল বাৰু, যিয়েই নহওক, এই চাৰিও আশ্ৰমী যি কৰ্ম নিত্য নৈমিত্তিক, যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণক অৰ্পিলে হিউ হুৱে জানা মহাভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম মানে সাংঘাতিক কিবা এটা নহয়। যদি আমি কৰ্মটো সেই ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিছো, বেলেগকে ভক্তি কৰাৰ প্ৰয়োজন নাই। কিন্তু ভক্তি কেৱল এই ধূপ দাল চাকি গছতে যদি আবদ্ধ হৈ আছে, সেই ভক্তি কিন্তু নকৰে। যেতিয়ালৈকে ভক্তি ঈশ্বৰৰ পৰায়ণতাটো দৈনন্দিন জীৱনলৈ আমি টানি আনিব নোৱাৰো। কোৰখন মাৰিছে, ভগৱন্তৰ নামত আৰম্ভ কৰক, ঘৰৰ পৰা ওলাই গৈছে, ভগৱন্তক স্মৰণ কৰি ওলাই যাওক, তাত ভক্তি জীৱ। তাৰ ফলত কি হ'ব? আমি উঠোতে বহুতে কংসই গোটেই জীৱনটো কৃষ্ণৰ বিৰুদ্ধে আচৰণ কৰিলে। কংসই কিন্তু কৃষ্ণৰ সমান গতি পাইছিল। তাৰ পৰা কি দেখুৱাইছে? মুঠন্তে ভুঞ্জন্তে ভ্ৰমন্তে বৈখন্তে কৃষ্ণক চিন্তে সদায়, সকলে জগত হৰিময় দেখে, সুখ শান্তি তাৰ নাই। যে কংসই ভগৱানক আমি চেষ্টা কৰিছো কি সকলোতে ভগৱানক দেখিবলৈ, কিন্তু কংসই সকলোতে ভগৱানক দেখি শান্তি পোৱা নাছিল। কাৰণ ভগৱন্তৰ সৈতে তেওঁ ভগৱন্ত কৃষ্ণ কৰিছিল তেওঁৰ শত্ৰু। কিন্তু উঠোতে খাওঁতে বহুতে যাওঁতে যে সকলোতে যে কৃষ্ণকেই দেখে, খাবলৈ লয় ভয়তে তাতে কৃষ্ণকেই দেখে, কেনিবা যায় তাতো ভয়তে কৃষ্ণই মাৰিব বুলি কৃষ্ণকেই দেখে। এই যে সকলোতে কৃষ্ণকেই দেখিলে, সেই কৃষ্ণময় এটা জীৱন যাপন কৰিলে, সেইকাৰণে অন্তিম সময়তো কৃষ্ণৰ সমান গতি পালে, সাৰূপ্য মুক্তি পালে। মুক্তি পাঁচ প্ৰকাৰৰ: সাৰূপ্য, ভগৱানৰ সমান ৰূপ পাই বৈকুণ্ঠলৈ গমন কৰা; সামীপ্য, ভগৱন্তৰ সমানে সমানে বাস কৰিব পৰা; সাযুজ্য, ভগৱন্তৰ সমান ঐশ্বৰ্যযুক্ত হৈ বাস কৰা; সালোক্য, ভগৱন্তৰ সমান একে লোকত বাস কৰা; আৰু মুক্তি, মুক্তি মানে কি তাৰ আৰু একো নাথাকে। যিদৰে ইয়াত বায়ু ব্যাপ্ত হৈ আছে, এইটো যদি বেলুন এটা আনো, বেলুনটোত থকা ভিতৰত থকা বায়ু আৰু পাৰিপাৰ্শ্বিকতাৰ বায়ুৰ মাজত কিহে তাৰমানে পাৰ্থক্য ৰাখিছে? বেলুনটোৰ আৱৰণে। সেই আৱৰণটো হৈছে শৰীৰ। এতিয়া সেই আৱৰণটোক যদি মই ফুটাই দিওঁ, তেতিয়া তাৰ ভিতৰত থকা বায়ু আৰু বাহিৰৰ বায়ুৰ মাজতো পাৰ্থক্য থাকে। সেয়াই হৈছে মুক্তি। জীৱৰ নিজৰ বুলি একো বৰ্তি থাকে, পৰমাত্মাত বিলীন হৈ যায় বা লয় হৈ যায়। যিদৰে ফিৰিঙতিটো জুইৰ পৰা ভিন্ন, কিন্তু ফিৰিঙতিটো যেতিয়া জুইত আকৌ সংলগ্ন হৈ যায়, তেতিয়া ফিৰিঙতিটোৰ আৰু ফিৰিঙতি বুলি অস্তিত্ব বৰ্তি থাকে। কি হৈ যায়? অগ্নি। মূল স্বৰূপটো প্ৰাপ্ত কৰে। সেয়াই হৈছে মুক্তি। কিন্তু ভকতসকলে যে মুক্তি ইচ্ছা নকৰে বুলি কয়, কিয়?
কাৰণ মুক্তি পোৱাৰ লগে লগে নিজৰ বুলি একো বৰ্তি নাথাকে। মুক্তি নোপোৱালৈকে মানে কিবা এটা বস্তু মই পাব বিচাৰিছো, নোপোৱালৈকে মই কৰ্ম কৰি আছো নিৰন্তৰ, আৰু পাম পাম বুলি মনত এটা ভাৱনা আছে। কিন্তু যদি মই পাই যাওঁ তাৰপিছত আৰু ভগৱন্ত যদি কৃষ্ণ বুলি কোৱাৰ লগে লগে একদম অনুভৱ হ'লেহেঁতেন, তেতিয়া আপুনি মই ইমানখিনি গীতা পাঠ ব্যাখ্যা ভাগৱত আলোচনা কৰাৰ প্ৰয়োজনীয়তা নাছিল, ইমানখিনি আমি ঘূৰি ফুৰাৰ প্ৰয়োজনীয়তা নাছিল। কিন্তু ইয়াৰ ৰস এই যে ভগৱন্তৰ আৰু আপোনাৰ মাজত পৃথকতা এটা আছে, তেওঁৰ পৰা যে আঁতৰি আছো সেইকাৰণে আপুনি কৰ্ম কৰিছে, এইটো হৈছে ভক্তি ৰস। যে পাওঁ পাওঁ উৰি আছো কিন্তু পোৱা নাই, পাই গ'লেই আৰু সকলো চেতে। সেইকাৰণে ভকতে পটককে ভগৱন্তক পাবও নিদিছে, প্ৰভু নাহিবাচোন তোমাৰ নামকে দিয়া, কাৰণ সেই ৰসটো পাই থাকিব। সেইকাৰণে ভকত প্ৰকৃত ভক্তজনৰ স্পৃহা মুক্তিত নাই। কিন্তু মুক্তি মানে এইটো কোৱা যেতিয়া যে মুক্তি মুক্তি বুলি কোৱা হৈছে, এইখিনিতে আমি কথা এটালৈ আহোঁ। মুক্তি বুলি যে কোৱা হৈছে, মুকুতে মুক্তি পাবলৈ কোৱা হৈছে। আপুনি মই মুক্তিৰ অৰ্থে কৰ্ম কৰিবলৈ, কাৰণ আপুনি মই যিটো চক্ৰত ঘূৰি আছো, জন্ম মৃত্যু জৰা ব্যাধি, আজি মনুষ্য হয় কাইলৈ হয়তো কৃমি কীট হৈ জন্ম হ'বলগীয়া হ'ব পাৰে, কোনেও নাজানো। কিন্তু এটা কথা স্পষ্ট, এই জন্ম মৃত্যুৰ চক্ৰটোত ঘূৰি আছো। এতিয়া আপোনাৰ মোৰ উদ্দেশ্য কি? এই জন্ম মৃত্যুৰ চক্ৰটোৰ পৰা বাজ হোৱা। এই 14খন ভুৱনত ব্ৰহ্মাদেৱৰ পৰা প্ৰমুখ্য কৰি পাতালৰ নাগ গণলৈকে যত যিমান জীৱ আছে, সকলো জীৱ জন্ম মৃত্যুৰ চক্ৰটোত ঘূৰি আছে। আৰু এই জন্ম মৃত্যু চক্ৰটোৰ পৰা উদ্ধাৰ বাজ হ'ব পাৰিলে জীৱ আকৌ এই মায়াৰ আৰু কালৰ প্ৰভাৱ থকা সংসাৰখনলৈ আহিব নালাগে। সেই সংসাৰখন কি? প্ৰকৃততে সমস্ত জীৱৰ পূৰ্বতে বৈকুণ্ঠত আছিল, গোলোকত। এই জীৱসকলে খালি এটা ডাঙৰ ভুল কৰিলে কি? জীৱসকলে ভগৱন্তক ক'লে, প্ৰভু তুমি যিদৰে বিভিন্ন ধৰণৰ লীলা উপভোগ কৰি আছা, আমাকো হুজুৰ ভগৱান দিয়া। ভগৱন্তই ক'লে, হয় নি? মোৰ সমান লীলা উপভোগ কৰা, যা তেতিয়াহ'লে সংসাৰলৈ গুচি যায়। সংসাৰলৈ জীৱসকলক পঠিয়াইলে, জীৱসকলে মিচিকিয়া হাঁহি মাৰি ভোগ কৰি পেলাই পাম বুলি সংসাৰলৈ আহিলে। কিন্তু এই মায়াৰ আৱৰণটো যে ভেদ কৰি আহিলে, নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে। আৰু ইয়াত দেখিলে এইটো পালে ভোগ পাম, সেইটো পালে শেষ পাম বুলি ভোলা ভাই মোলা থন থন মদন গোপাল হৈ আজিও বদ্ধ। এতিয়া প্ৰকৃততে আপুনি মই যিখন সংসাৰত আছে, এখন আলহী ঘৰ। তাৰ প্ৰত্যক্ষ উদাহৰণ, যি টুকুৰা মাটিত মই ঘৰ বনাই আছো, মোক বুলি ক'ব পাৰোঁনে? নোৱাৰো। এই মৰা সময়ত 3 আঙুল মাটিও কিনি ল'বলগীয়া হয়, হয়নে নহয়? এই শৰীৰটো যিটো শৰীৰৰ অৰ্থে গোটেই জীৱন কৰ্ম কৰিছে, শৰীৰটো লগত লৈ যাব পাৰিমনে? একো ৰতিও নোৱাৰো। মোৰ থাকিল কিটো তেতিয়াহ'লে? মানে নীতিন দৰিদ্ৰ মোতকে আৰু সংসাৰত একো নাই। এনে ভক্তি মাৰ্গত কি হয়? ভক্তি মাৰ্গত এই নিজৰ বাস্তৱিক স্বৰূপটো দেখুৱাই দিয়া হয়, বুজোৱা হয় যে চোৱা তোমাৰ একোৱেই নাই, মোৰ একোৱেই নাই। তেতিয়াহ'লে কি কৰিব? তেওঁ সমৰ্পণ কৰিব, চাৰেণ্ডাৰ কৰি দিব। আৰু এই চাৰেণ্ডাৰ কৰাটো যিটো প্ৰক্ৰিয়া, সেইটো হৈছে ভক্তি। মই আপোনাৰ ওচৰত চাৰেণ্ডাৰ কেতিয়া কৰিম? মই আপোনাক মোতকৈ শ্ৰেষ্ঠ বুলি মই জানিব লাগিব। ভগৱন্তৰ ওচৰত তেতিয়ালৈকে চাৰেণ্ডাৰ নহয়, তেতিয়ালৈকে তেওঁৰ স্থিতিটো আপুনি মই অনুভৱ কৰিব নোৱাৰো। প্ৰকৃততে কৃষ্ণ কোন হয়? সমস্ত জগতৰ ঈশ্বৰ, যাৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আপুনি মই এখন ঘৰহে চলাইছো, তেওঁ অনন্ত কোটি ব্ৰহ্মাণ্ড চলাই আছে। তেওঁৰ ওচৰত যেতিয়া সমৰ্পণ ভাৱ থাকিম, আৰু সেইকাৰণে ভক্তি মাৰ্গত এইটো দাস্য ভাৱ, এইটো বুকু পিন্ধোৱা এখন ক্ষেত্ৰ নহয়। জ্ঞান মাৰ্গটো বুকু পিন্ধোৱা ক্ষেত্ৰ হ'ব পাৰে যে মোৰ আমুক ডিগ্ৰী আছে, মই আমুক পঢ়া শুনা কৰা, আমুকৰ পৰা শাস্ত্ৰী, আমুকৰ পৰা আমুক, এইবিলাক অলংকাৰ অহংকাৰৰ কাৰণ হ'ব পাৰে। কিন্তু ভক্তি মাৰ্গত সেইকাৰণে ভক্তসকলৰ আগে পিছে একো নাই, তেওঁলোকৰ কোনো উপাধি নাই। আমিহে সম্বোধন কৰি সন্মান প্ৰদান কৰিবলৈ বিভিন্ন ধৰণৰ সম্বোধন ধৰোঁ। কিন্তু ভকতে, বৈষ্ণৱে, তাৰ আগে পিছে কোনো ধৰণৰ উপাধি নাই। কাৰণ এই কাৰণে নাই, প্ৰকৃততে আপোনাৰ মোৰ হাতত একোৱেই নাই। অকলে আহিছিলো নিশ্চয়, কাৰোবাক লগত লৈ আহিছিলো জানো? নাই অহা, অকলেই যাব লাগিব। এই মাজত যিখিনি লগ পাইছো, এইখিনি মাজত লগ পোৱা সংগীয়ে এই সংসাৰখন মাধ্যম। আপুনি মই মনুষ্য শৰীৰটোত কোনখিনি কৰ্ম কৰিব লাগে? যাতে সৎ কৰ্ম কৰি সৎ মৃত্যু এটা প্ৰাপ্ত কৰিব। সৎ মৃত্যু পালে কৰ্মবন্ধন নাকৈ কিজানি সেই নিজৰ স্থায়ী ঘৰখনলৈ ঘূৰি যাব পাৰোঁ। সেই ঘৰখনলৈ ঘূৰি যাব পাৰিলে আৰু জীৱ এই জন্ম মৃত্যু জৰা ব্যাধিৰ চক্ৰলৈ আহিব নালাগে। শুনিবলৈ অকণমান কল্পনা নিচিনা লাগিবও পাৰে, কিন্তু নিজেই বিচাৰি কৰি চাওক, এই সংসাৰখনত মোৰ বুলি ক'লে একোৱেই বস্তু নাই। সেইকাৰণে ভক্তি মাৰ্গত ভক্তি কেনেকৈ কৰিব লাগিব? তৃণানিপি চুচিতে ন, নিজকে তৃণৰ সমানহীন বুলি ভাবা, আৰু ভাবিবও লাগিব। কাৰণ তৃণ, দুবৰি বনডাল তাৰ উত্তম উদাহৰণ। দুবৰিৰ উৎপত্তি অমৃতৰ পৰা, সেইকাৰণে তাৰ নাম অমৃত তেজা। উঘালি আনি এবছৰ থৈ দিয়ক, তাৰপৰা আকৌ মাটিত পেলি এৰি দিয়ক, তাৰপৰা নতুন গজালি ওলাব। কিন্তু সেই দুবৰি বনডাল আমাৰ সকলো মাংগলিক কৰ্মত ব্যৱহাৰো হয়। কিন্তু দুবৰি বনডালে নকয় যে তোমালোকেই মোক মাংগলিক কৰ্মত ব্যৱহাৰ কৰা, মোকেই কৈছো কি ত্ৰিভুৱন ভৱি পৰা। গতিকে ভাৱনা কেনেকৈ হ'ব লাগিব? তৃণানিপি চুচিতে ন, তৃণৰ সমান নিজকে হীন বুলি ভাবা। কাৰ আগত? ভগৱন্তৰ আগত।
তৰুণীব সহিষ্ণু না, বৃক্ষৰ সমান সহিষ্ণু হোৱা। মন গ'লে গছজোপাৰ পৰা ফল ছিঙি আনিছো, ডাল কাটি আনিছো। বৃক্ষজোপাই কোৱা নাই যে তয়ে মোৰ ডাল ছিঙি নিছিলো, তোক মই ফল নিদিওঁ, তোক মই ছাঁ নিদিওঁ। কিন্তু আমাৰ মানুহৰ ঘৰ কাৰোবাৰ ঘৰত জাৰা বুটি এডাল উঘালি নিয়কচোন, ঘৰত গৈ কৈ থৈ আহিব। নিশ্চয় কৈ দিব। গতিকে তৃণা নিপি চুচিতে ন তৰু নিপ চুচিতে তৰুৰ সমান সহিষ্ণু, অমানি না মানে ন, মান কেতিয়াও নিবিচাৰিবা। কাৰণ কাৰ আগত মান বিচাৰিবা? আপুনি মোক 10খন গামোচা পিন্ধাইও কি লাভ, তেওঁ যদি মোক স্বীকৃতি নিদিয়ে? সেইকাৰণে প্ৰকৃত ভক্তজনৰ অন্তৰত ভাৱ এইটোহে, নিজে মান কাহানিও নিবিচাৰে, বৰং বাকীসকলক মান প্ৰদান কৰি যিজন চলে। আৰু এইকেইটা গুণ যদি আপুনি মই ধাৰণ কৰিব পাৰো, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ বিশৃংখলতা থাকিব নোৱাৰে। মই যদি নিজকে তৃণৰ সমান হীন বুলি ভাবো, তৰুৰ সমান যদি নিজকে সহিষ্ণু বুলি ভাবো, নিজে মান নিবিচাৰি আনক যদি মান দিবলৈ হ'ব, এই তিনিটা গুণহে, এই তিনিটা আচৰণ মাত্ৰ আমি কৰিব নোৱাৰোনে? ধৰ্মৰ নামত, আধ্যাত্মিকতাৰ নামত আমি সাংঘাতিক নীতি নিয়ম পালন কৰিব নালাগে। মাত্ৰ গুৰুৱে তিনিটা উপদেশ দিছে যে তিনিটা হোৱা, তৃণৰ সমান নিজকে হীন ভাবা, বৃক্ষৰ সমান সহিষ্ণু হোৱা, তেতিয়া অন্তৰখন নিৰ্মল স্বাভাৱিকতে হ'ব। আৰু সংসাৰৰ 10জনে 10টা অপশক্তি তোমাক বিচলিত কৰিব নোৱাৰে। কাৰণ যেতিয়া এই ভাৱনা থাকিব, তেতিয়া কৃষ্ণৰ চৰণত আশ্ৰয় হৈ থাকিম। সেইকাৰণে শংকৰ গুৰুজনে মাধৱে কৃষ্ণৰ কিংকৰ, তেওঁ দাস বুলি কৈছে, দাসৰো দাস। ননাক প্ৰস্থম ন পাৰমিষ্টম ন সৰ্বভৌমম নৰসাধিপত্যম ন যোগ সিদ্ধি য় পুনৰ্ভবা ভৱসন্দ ভান্য বিৰহীয় কাংসৈ। যে হে প্ৰভু, তুমি মোক স্বৰ্গত ৰাখা, নৰকত ৰাখা, মনুষ্য কৰা, দেৱতা কৰা, কিমি কৰা, কীট কৰা, যি কৰা কৰি থাকা, মোৰ আপত্তি নাই। কিন্তু তোমাৰ নামৰ আশ্ৰয় কোনে দিবা? কাৰণ যিদিনাই তেওঁৰ পৰা আমি বিমুখ হওঁ, সেইদিনাই আৰু যমনগৰত প্ৰৱেশ আৰম্ভ হৈ যায়, জীৱনৰ অস্থিৰতা আহি যায়। কিন্তু তেওঁৰ সৈতে যদি যোগসূত্ৰটো থাকে, তেতিয়া জীৱনৰ আটাইতকৈ বেয়া পৰিস্থিতিটো হেলাৰঙে পাৰ হৈ যায়। বেয়া ৰাস্তা এটা, খলাবমা ৰাস্তা এটা আপুনি যদি ৰিক্সাখনত পাৰ হৈ যাওঁতে যিটো ঠেকেচনি অনুভৱ কৰে, BMW এখনত পাৰ হৈ গ'লে সেইটো ঠেকেচনি অনুভৱ কৰিব জানো? কৃষ্ণত ভক্তি কৰা মানে সেই BMW খনত যোৱা। পৰিস্থিতি একেটাই। ভগৱন্তক ভক্তি কৰা মানে এইটো নহয় যে জীৱনৰ দুখখিনি আঁতৰি যাব, বৰং ভগৱন্তক বেছি বিশ্বাস কৰাজনক ভগৱন্তক বেছি দুখহে দিয়ে। কাৰণ ভগৱন্তে চাই কেওফালৰ পৰা যে কিমান স্থিৰতা আছে, কিমান মোৰ ওপৰত কিমান স্তৰলৈকে বিশ্বাস আছে। বাকী দেৱী দেৱতাহঁতক ভজনা কৰিলে সহজে ফল দিয়ে। বিশেষকে বিষ্ণু ভক্তৰ কম হ'লে শিৱ ভক্তৰ সংখ্যা বেছি। বিশেষকে শিৱ আদি দিনাটো গাঁৱে গাঁৱে তিনিআলি ওলাই ভাং খাবলৈ পাই যে স্পষ্ট ৰূপত কৈ দিছো আৰু। কাৰণ আমাৰ দৃষ্টি মূল উদ্দেশ্য ক'ত আছে? যি মহাদেৱে কৈছে খাই বেগ মদ ভাঙ ধতুৰা গুটি যে হেন বাতুলৰ সদাপুৰে ৰতি, সেই মহাদেৱৰ আগত আমি ভাঙৰ চিলিংটো দিলোগে ওলম। ভাং নহ'লে শিৱ পূজা নহয়, শিৱৰাত্ৰি নহয়। শিৱৰাত্ৰিৰ প্ৰকৃত তাৎপৰ্য কি? কেইজনে ক'ব পাৰিব? বাৰু সেইখিনি কথা আমাক নালাগে। আমি নিজৰ পৰম্পৰা, নিজৰ ধৰ্মসূচী নিজেই বদনাম কৰি আছো। বেলেগে আমাক অনিষ্ট কৰাৰ প্ৰয়োজন নাই। কাৰণ আমি এনেকুৱা কিছুমান বস্তুৰ সৈতে পৰিচয়বিলাক যুক্ত কৰি লৈছো যিবিলাক বৰ্জনীয়। যিটো মেচিনৰ পৰা ধোঁৱা নোলায়, সেইটো মেচিনৰ পৰা ধোঁৱা উলিয়াইছো, এইটো কোন প্ৰকাৰৰ আধুনিকতা? এচিড এসোপা ভিতৰত ভৰাই দিছে ভগৱন্তই খোৱা বস্তুৰ পৰা হজম হ'বলৈ, এয়াও এটাকে নাই আকৌ ইয়াৰ ওপৰতো এচিড ঢালিছেগে। সেইজন কোন প্ৰকাৰৰ আধুনিকতা? তাৰ পৰা আকৌ টেনচন দূৰ হ'বলৈ। টেনচন তেনেকে দূৰ হয় নি? কিন্তু ভগৱানেও মদ খাব লাগিছিল টেনচন দূৰ হ'বলৈ। অনন্ত কোটি ব্ৰহ্মাণ্ড চলাই আছে, টেনচন তেওঁ থাকিব। আমি কি কৰি আছো? আৰু এইখিনিৰ পৰা আঁতৰিবলৈ এইকাৰণেই নোৱাৰো, কাৰণ আমি কেনেকুৱা ধৰণৰ সংগত গৈছো, কেনেকুৱা ধৰণৰ পৰিৱেশত আছো। আজিকালি জ্যেষ্ঠসকলক সন্মানেৰে সম্বোধন কৰা বুলি কয়, কিছু কিছু জেগাতো পত্নী গৰাকীক স্বামীক তই বুলিহে সম্বোধন কৰে। এই ব্যৱস্থাটো যে আহি গৈছে, তাৰ ফলত কি হৈছে? কোনো ধৰণৰ শালীনতা, পবিত্ৰতা ভাৱনা নাই। এনেকুৱা কিছুমান বিচাৰ লাগে। সেই বিচাৰখিনি থাকিলে মনুষ্য জীৱনটো পৰিশীলিত হোৱা সম্ভৱ। আৰু এইখিনি মূলতঃ আহে যিহেতু আমাৰ সকলোৰে শৰীৰৰ ওপৰত, প্ৰতিটো জীৱ জগতৰ বা সংসাৰখনৰ প্ৰতিটো বস্তুৰ ওপৰত 3 গুণৰ প্ৰভাৱ আছে। সত্য, ৰজ, তম। সত্তৎসংজায়তে জ্ঞানঃ। সত্য গুণত জ্ঞান উপজে, ৰজস লোভ এবচ, প্ৰমাদ মোহ তমসু, ভাৱতো লোভ এবচ। যে যাৰ সত্য গুণৰ অধিকাৰী হ'ব, তেওঁৰ জ্ঞান বাঢ়িব, তেওঁৰ জীৱনটো কৰ্ষণ হ'ব, তেওঁৰ চিন্তা উচ্চ চিন্তা হ'ব,
উচ্চ চিন্তা মানে এইটো নহয় যে তেওঁ বিশ্ব জয়ৰ পৰিকল্পনা কৰিব। উচ্চ চিন্তা মানে এইটো হৈছে যে তেওঁ কেৱল নিজৰ কল্যাণৰ কথা নাভাবে, 10 জনৰ কল্যাণৰ ভাৱনা তেওঁ অন্তৰত থাকিব। তেওঁ কাষৰ ঘৰত যদি কোনোবাই কান্দি কান্দি শিৱদৌললৈ ওলাই গৈছে সেৱা কৰিবলৈ, তাত যদি গৈ পেলাই ভিক্ষাৰী এজনে এটকা এটা খুজিছে, তেওঁ গুৰুত্ব নিদিয়াকে শিৱদৌলত গৈ যদি চাকি দিছে, তাত ভক্তি নিহিজে। মনুষ্যৰ দুখত দুখী হ'ব জানিব লাগিব। আমি 1000 টকা খৰচ কৰিছো থিয়েটাৰ চাবলৈ, চিনেমা চাবলৈ, মোবাইলতে 1000 টকা খৰচ কৰোঁ, কিন্তু দুখীয়াজনক প্ৰয়োজনীয়জনক যদি দিবলৈ এটকা এটা আমাৰ হাতৰ পৰা সৰি নপৰে, তেতিয়াহ'লে সেই ধনে কেৱল আপোনাক মোক বিপদতে পঢ়ায়। কিন্তু পাত্ৰত দান দিব লাগিব, তেতিয়াহে দানৰ পবিত্ৰতা ৰক্ষা কৰে। কিছুমানে কয় এইবোৰ ভেঙুচালি ধৰি ৰৈ আছে, ভেঙুচালি ধৰি ৰৈ আছে সেইটোতো আমি চাব নোৱাৰো কোনে ভাও ধৰি ৰৈ আছে, কিন্তু আমি আমাৰ দায়িত্বটো পালন কৰিব লাগে। 1000 টকাটো দিয়া নাই, এটকা এটা দিবলৈ কৈছো, আৰু পৰাসকলে পাৰিলে 10 টকা। আমি আমাৰ কৰ্তব্যটো পালন কৰিছো, সেইটোহে আচল কথা। আপুনি কি পালন কৰে নকৰে সেইটো মোৰ বিচাৰ্য বিষয় নহয়, মই কি পালন কৰিছো সেইটোহে মোৰ বিচাৰ্য বিষয়। সত ৰজতম এই 3 গুণৰ প্ৰভাৱত আপুনি মই হৰি ধৰি আছো। কাৰোবাৰ হয়তো সঠিক গুণ বেছি, কাৰোবাৰ হয়তো ৰাজসিক তামসিক গুণ। এই 3টা গুণৰ কম বেছি পৰিমাণটো ক'ৰ পৰা আহে? মূলতঃ 3টা বস্তুৰ পৰা। অন্য বাক্য ব্যৱহাৰ, অন্য সাত্বিক অন্য কোনখিনি? সত্য প্ৰীতি সুখ স্বাস্থ্য আয়ুষ্য বলবৰ্ধক ৰসাল মধুৰ স্নিগ্ধ আহাৰ সাত্বিক প্ৰিয়। যি আহাৰ ৰসযুক্ত, প্ৰকৃতিৰ পৰা আমি প্ৰত্যক্ষ ৰূপত প্ৰাপ্ত কৰিব পাৰো, যি আহাৰ আয়ু বৰ্ধক শক্তিবৰ্ধক, এইখিনি হৈছে সাত্বিক আহাৰ। ৰাজসিক আহাৰ কোনখন? জ্বলা টেঙা তিতা, এইখিনি হৈছে ৰাজসিক আহাৰ। তামসিক আহাৰ কোনখিনি? গান্ধী মৎস্য মাংস আদি দুৰ্গন্ধ গোন্ধায়, সেই মদ মাংস খাই মহাপ্ৰীতি পায়, বাহিব জুখিত আৰু কৰ কৰা ভাত, তমগুণী নৰৰয় অধিক পীড়িতাত। গুণ অনুক্ৰমে কৰ্ম কৰে সকল। গুণ অনুক্ৰমে মনুষ্যই কৰ্ম কৰে। যাৰ শৰীৰত যিটো গুণেই আধিক্য থাকিব, সেই গুণৰ দ্বাৰা প্ৰেৰিত হৈ তেনেধৰণৰ কৰ্মই কৰিব। কশিপুৰৰ শৰীৰত তামসিক গুণ বৃদ্ধি আছিল, সেইকাৰণে কাহানিও তেওঁ এইটো কথা ভাবি পাব নোৱাৰিলে যে মই বাৰে প্ৰতি মাৰিব বিচৰাৰ পিছত এইটোত যে কিবা এটা শক্তিয়ে ৰক্ষা কৰিছে, মানে কিবা এটা শক্তি আছে, ভাবিব নোৱাৰিলে। কাৰণ তেওঁৰ শৰীৰত তামসিক গুণ, তামসিক গুণত থাকিলে কেৱল প্ৰমাদ আৰু মোহতেই থাকে। এতিয়া সাত্বিক অন্ন কোনখিনি? যিখিনি অন্ন গ্ৰহণ কৰিবলৈ যাতে কাৰো হিংসা আচৰণ হোৱা নাই। এতিয়া কিছুৱে কয় গীতাত এইটো কথা আছে জীৱ জীৱৰ ওপৰত নিৰ্ভৰশীল, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনিও জীৱ ময়ো জীৱ, মোৰ পেটটো পুৰাবলৈ মই আপোনাক খাই পেলাই জীয়াই থাকিম, সেইটোতো গীতাই কোৱা নাই। জীৱ জীৱৰ ওপৰত নিৰ্ভৰশীল। কোনখিনি জীৱ? যে বুটমাহকেইটা মগুং আমিকেইটাতো জীৱ আছে, কিন্তু তাত হিংসা আচৰণ নহয়। এইকাৰণে আচৰণ নহয় কাৰণ তাত জীৱ ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে কাটিবলৈ মাৰিবলৈ গৈছে বুলি অনুভৱ নকৰে। কিন্তু হাঁহটোত, ছাগলীটোত, পাৰটোত অনুভৱ কৰে, আৰু অনুভৱ কৰাৰ লগে লগে সিহঁতৰ শৰীৰত যেতিয়া চাব মনুষ্যক কোনোবাই মানুহক কেতিয়া বিপদৰ সন্মুখীন হয়, বিপদৰ সন্মুখীন পোৱাৰ লগে লগে শৰীৰত কিছুমান বেয়া ৰসায়ন ৰিলিজ হ'বলৈ আৰম্ভ কৰে। ঠিক তেনেদৰে সেই হাঁহ কুকুৰাটো মুখেৰে ক'ব নোৱাৰে, কিন্তু যেতিয়া আপুনি কাটিবলৈ মাৰিবলৈ ৰুদ্ৰ মূৰ্তি মহাকালটো হৈ যায়, তেতিয়াহ'লে সিহঁতৰ শৰীৰটো কিছুমান তেনেধৰণৰ বেয়া ধৰণৰ ৰসায়ন ৰিলিজ হয়, আৰু সেইখিনি গোটেই শৰীৰত ব্যাপ্ত হৈ পৰে। তাৰ পৰা তাকে আনি যেতিয়া চৰুটোক আইসকলক গুৰুৱে নিৰ্ণয় দিয়ে যে এইটো ধৰ্মৰ চৰু, এফালে মৰা হওঁটো চলে চোৱা হয়, আনফালে সেই মৰা হওঁকে আনি যেতিয়া ধৰ্ম চৰুত পাক কৰি খায়, তাৰপৰা ৰাম কৃষ্ণ স্মৰি প্ৰভু চৰণলৈ আহি কিবা লাভ আছে জানো? নাই। কোনোবাই ক'ব পাৰে মই কাহানি বা এৰিলো, কিন্তু আজি অকণমান যি জোৱাইহঁত গোটাইছিলে অকণমান গোটাইছিলো। অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয়ী সংস্কৰ্তা সুপহৰ্তা সাধকাস্তি ঘাতকা। অনুমতিদাতা, কটা বচা কৰোতা, কিনোতা, বাহুতা, ৰান্ধোতা, খাওঁতা, ধোঁতা, সমানে 8 প্ৰকাৰে বদভাগী হয়। আৰু চাব একেখন হাবিতে সিংহৰ ভোজন আৰু আমাৰ এই পাচন তন্ত্ৰটোৰ গঠন মৎস্য মাংস হজমৰ অৰ্থে নহয়। কোনোবাই এটা কথা দেই, কোনে কি গ্ৰহণ কৰে, কি খাই নাখায়, সেইটো খোৱাৰ ওপৰত সকলো স্বাধীন। আমি কোৱা নাই যে আপুনি এইটো খাওক এইটো নখাওক, আমি কৈছো কি এইটো মাৰ্গত আহিবলৈ হ'লে সেই কিছুমান বস্তুৰ সংস্কাৰৰ প্ৰয়োজন আছে, কিছুমান বস্তু এৰিব লাগিব, তেতিয়াহে সেই বস্তুটো অনুভৱত আহিব। এইখিনি হৈছে সাত্বিক জ্ঞান। এই সাত্বিক জ্ঞানক আমি অকণমান অনুভৱ কৰিবলৈ পাৰিবলৈ হ'লে শৰীৰত সাত্বিকতা লাগিব। সেই সাত্বিকতা আহিব সেই সাত্বিক অন্নৰ দ্বাৰা। ব্যক্তিগতভাৱে কোনে কি খাইছে সেইটোত আমাৰ ক'বলগীয়া নাই, কাৰণ সেইটো স্বাধীনতা কোনেও কাকো নিদিলে, নিজে গোটাই লয়।
নহয় জানো গতিকে উপদেশৰ দ্বাৰা কাৰো একো হৃদয় পৰিৱৰ্তন নহয় উপদেশ ন শক্যতে কৰ্তুম অন্যথা সুতপ্ত মপি পানীয়ং পুনৰ্গচ্ছতি শীততাম যে উপদেশ শুনি